গাৰ্নুম হিয়ৰি উঠা এটা জঘন্য হত্যা প্ৰবাস দলে এক নিহিল জীৱন হেৰুৱাই পেলোৱা হিংসাৰ জঘন্য কাৰ্য আমি তীব্ৰ গৰিহণা দিছোঁ। এনে নিৰ্হং আৰু অৰ্থহীন হত্যাকাণ্ডৰ কোনো ন্যায়যতা নাই। ন্যায় পাব লাগিব। প্ৰাণ লোৱাটো এটা অপৰিৱৰ্তনীয় ক্ষমা কৰিব নোৱাৰা অপৰাধ। আমি এনে হিংসাৰ বিৰুদ্ধে দৃঢ়তাৰে থিয় দিছোঁ। আন এজন মানুহক হত্যা কৰা কাৰ্য নৈতিকভাৱে নিন্দনীয়, আইনগতভাৱে শাস্তিযোগ্য। আন এজনৰ প্ৰাণ লোৱাৰ অধিকাৰ কাৰো নাই। এই আইনৰ আৰু মানৱতা দুয়োটাৰে গুৰুত্বৰ উলংঘনা। হত্যাৰ কোনো অজুহাত নাই। এই ব্যক্তিজনক সম্পূৰ্ণৰূপে জবাবদিহি কৰাৰ উচিত। চিম্পুত 22 বছৰীয়া শ্ৰমিকক হত্যা অভিযুক্ত দ্ৰুতগতিত গ্ৰেপ্তাৰ ইটানগৰৰ আৰক্ষীয়ে। 18 জুনৰ নিশা চিম্পুৰ ছেটাৰডে মাৰ্কেট এলেকাৰ সমীপত এজন 22 বছৰীয়া শ্ৰমিকক নিৰ্মমভাৱে হত্যা কৰা হয়। ইটানগৰৰ ৰাজধানী আৰক্ষীয়ে ক্ষিপ্ৰতাৰে কাম কৰি ঘটনাৰ কিছু সময়ৰ পাছতেই অভিযুক্তক গ্ৰেপ্তাৰ কৰে। মিচিং ছাত্ৰ সংগঠন তাকাম মিচিং পৰিণকেবাঙে অভিযুক্ত যাৱজ্জীৱন কাৰাদণ্ড আৰু ভুক্তভোগীৰ পৰিয়ালৰ ক্ষতিপূৰণ দাবী জনাইছে। প্ৰবাস দলেৰ কাম কৰি থকা এটা নিৰ্মাণ স্থানৰ সমীপত সংঘটিত হয় এই ঘটনা। দৈনিক মজুৰিৰ কামৰ সন্ধানত সেইদিনা পূৰ্বে চিম্পুত উপস্থিত হৈছিল অসমৰ ধেমাজি জিলাৰ মিছামৰাৰ বঙালীদৰেৰ পুত্ৰ প্ৰবাস দলে। 415 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ভাৰত পেট্ৰলিয়ামৰ আউটলেটৰ সমীপত নিৰ্মিত অট্টালিকাৰ স্থানত নিশা প্ৰায় 8 বজাত সংঘটিত হয় এই ঘটনা। ঘটনাৰ লগে লগে ৰাইজে ৰাজপথলৈ ওলাই আহি অৰুণাচল ৰাজ্যলৈ দাবী জনাই অপৰাধীক ফাঁচি দিব লাগে। ৰাইজে ৰাজপথ বন্ধ কৰি পেলাইছে। যদিহে অপৰাধীক ফাঁচি নিদিয়ে কথা বেয়া হ'ব। এনেকুৱা মাৰ্ডাৰ কেছ অৰুণাচলত বাৰে বাৰে কেইবাবাৰো চলিয়েই আহিছে। অৰুণাচলে আমাক কি বুলি ভাবিছে? বাধ্যতা হয় অসমৰ মানুহে অৰুণাচলত কাম কৰিবলৈ যায়, সেই সুযোগ লৈ অৰুণাচলত মাৰ্ডাৰ কৰি দিয়ে। এনেকুৱা হৈয়েই থাকিব নেকি? ৰাইজক সুধিছোঁ। অৰুণাচল ৰাইজক অসমে উত্তৰ নিদিব নেকি? সেয়া হৈছে ৰাইজৰ প্ৰশ্ন। খবৰ অনুসৰি নিৰ্মাণস্থলীৰ বিপৰীতে গাড়ী দুটাই চলাই থকা অভিযুক্ত তাইজন 26 বছৰ চলি থকা নিৰ্মাণ কাৰ্য শব্দৰ ক্ষুব্ধ হৈ শ্ৰমিকসকলক ভাবুকি দিবলৈ আৰম্ভ কৰে। হিংসাত্মক বিস্ফোৰণত তেওঁ প্ৰবাসক চোকাদাৰেৰে আক্ৰমণ কৰি মাৰাত্মকভাৱে আঘাত কৰে। পিছত পথৰ কাষৰ নলাত পৰি থকা অৱস্থাত উদ্ধাৰ হয় যুৱকগৰাকী। ক্ৰাদাদি জিলাৰ ৰাকচ গাঁৱৰ বাসিন্দা আৰু বৰ্তমান অপৰাধীস্থলীৰ ওচৰতে বাস কৰা অভিযুক্তজনক শীঘ্ৰেই গড়ৰ পৰা গৈ গ্ৰেপ্তাৰ কৰা হয়। হত্যাৰ অস্ত্ৰ আৰু অন্যান্য প্ৰমাণ উদ্ধাৰ কৰা হৈছে। ভাৰতীয় ন্যায় সংহিতাৰ 103(1) ধাৰাত চিম্পু থানাত ৰুজু হৈছে 1 বছৰ। তদন্ত অব্যাহত থকাৰ সময়তে অভিযুক্ত আৰক্ষীৰ জিম্মাত আছে। কৰ্তৃপক্ষই জনসাধাৰণক শান্ত হৈ থাকিবলৈ আৰু চলি থকা তদন্তত সুযোগ কৰিবলৈ আহ্বান জনাইছে। ৰিপৰ্ট নব নিউজ পেপাर आसाम। बहुत ही अंदर तक जाकर उसको हाईएस्ट लेवल में इसका इन्वेस्टिगेशन चल रहा है। 24 आवर्स नहीं लगा, हमारा पुलिस ने 4 घंटे के अंदर उसको अरेस्ट किया है। अरेस्ट करके अभी 2.5 जेल में है।